হাই গাইজ মই এলা আছোঁ অভয়াপুৰীত আৰু অভয়াপুৰীত মই সকালে 5টাত এতে আছোঁ চা একদম ফটফটা হৈছে 5টাতে আৰু এলা মই যাব ওলাইছোঁ গুৱাহাটীত আৰু চাই থাক এই ভিডিঅ' একেবাৰে সম্পূৰ্ণ কৰে দেখো মোক এতে থবা আহিছে অভয়াপুৰীতে তো এতে টিকেট কাটি এলা তাৰপিছত ট্ৰেইন গবাৰ চাই থাকোঁ যাই থাকোঁ সম্পূৰ্ণ ভিডিঅ'খিনি চাই থাক একেবাৰে কি হয় গাইজ মই এলা বৰ্তমান আছোঁ গুৱাহাটীত মানে আজৰাত গুৱাহাটীৰ আজৰাত আৰু তো এতিয়া ইকমটাৰ ইয়াতে মানে এক্সাম আছে তো 11টাৰ পৰা আছে না 11টাৰ পৰা 12টাৰ ভিতৰত সোমাব লাগে কিন্তু আমি এলা বৰ্তমান মানে সোনকালে আহি পালোঁ তো সোনকালে আহি পোৱাৰ কাৰণে এলাখানি জাগাগৰকে ঘূৰোঁ আৰু তাকে তো চাপ সেনেকা বাপ কবি আৰু কমেণ্ট কৰে মানে জাগাগিলা ঘূৰি চাম এইগিলাখনতে ৰবা নিশ্চয়সকল আহে চ'ত মুভিগিলা বানায় কিছুমান লোকেশ্যনগিলা এইগিলাখনৰ পৰাই লয় দেখা যায় মানে তাচ পোৱা যায় আৰু এইগিলাখন গুৱাহাটীতে বানায় না বেছি কৰে তো 2000 years later তো এলা এক্সাম শেষ পাল এক্সাম দিয়া ওলালোঁ আমিরা আর তো এলা আমি যাব লাগছো মিডিয়া বেরিয়া এটা চানা ভাই একদম খাতরা মজা বানাইছে এটা তো গাইজ ওলালোঁ এতিয়া এলা তামাম ট্ৰেফিক জাম আৰু এলা আমি বাছত যাম বুলি ভাবিছোঁ এলা বাছো আহি পাল তো এতিয়া সময় minutes later তো গাইজ এলা মিৰা আছোঁ কামাখ্যা ষ্টেচনত তো এতে কামাখ্যা জংচনত আছোঁ তো এতে চা পুৰা নাচনীকেইটি আমাৰ নাচি আছে খুব মানে ভাল লগা দেখছো আৰু হেৰা ইগো পাত একদম ৰিয়েলিষ্টিক পাত কিন্তু ভাল করে চালে ৰাস্তা ইগো প্লাষ্টিক পাত দিছ ইজ নট এ ৰিয়েল মানে লিভ কয় না ইংলিছত লিভ তো এটাৰ কেম্পাছখন একদম মানে ভাল লগা সেউজীয়া পৰিৱেশ চাব পাৰিছে আৰু খানি মই দেখাব পাৰিম যায় মানে ফুলো ভাল লাগিল এতিয়া সেয়া আৰু এতিয়া নাচনীকেইটি আমাৰ নাচি আছে আৰু এতিয়া বিজু ভাই নাচি আছে আৰু এতিয়া গৰু সাজ খাই আছিল গৰু লৈ গ'ল তো আমাৰ বৰ্তমান হেৰা ছাৰক একদম নিম্নতে একদম ভাগৰুৱা হৈ গৈছে মানুহক আৰু আমাৰ ট্ৰেইন মানে হেৰি খানে লেট মানে নহয় একচুৱেলি 5:46 না কিহত আছে তো সেনেকাৰ কাৰণে আমি এতিয়া খানে বেৰিয়া আছোঁ জাগাগিৰিখানে আৰু এখানে নিৰ পৰা উঠিল তো মানে বেৰাং আৰু তো চাই থাক ব্লগ কেনেকুৱা হৈ আছে একদম খানে টুকুৰি হেনা হ'ল তাও আৰু চাবি আৰু নিজের বুলিয়া থাক আৰু এতিয়া মানুহ তো আগের ফালে পাহাড়ের ফালে আমি যাই আছোঁ আৰু এতিয়া হেৰা একদম ধুনীয়া গাছগিলা আৰু এতিয়া আমাৰ মেলা মানে পুরী ভ্রমণকারীগুলা
মানে ভ্ৰমণকাৰী গিলা আৰু একচুৱেলি ক'ব গ'লে ভালে লাগে একদিন আহিম আৰু ভাল কৰে গুৱাহাটী এক্সপ্ল'ৰ কৰিবা মানে ব্লগ কৰিবা আৰু তো আজি মানে এখানে শ্বৰ্টকাট নিচিনা হ'ল গোটাই ভিডিঅ' কৰোঁতে আৰু হেৰি হৈ গ'ল মানে বস্তুটো মানে নিন লাগি আছে তো সেনেকাৰ কাৰণে মানে এখানে ভাল কৰে ভিডিঅ' বনাব নাপালোঁ একচুৱেলি কথা ক'ব গ'লে अमरनाथ एक्सप्रेस प्लेटफॉर्म नंबर 1 पर आ रही है मे आई हैव योर अटेंशन प्लीज গাইজ এলা বৰ্তমান ৰঙিয়া তো ৰঙিয়াৰ পৰা আমি এবাৰ নেক্সট যাম আমি এলা বৰ্তমান ৰঙিয়াতে আছোঁ ঘূৰিয়া এতিয়া আধা ঘণ্টামান জিৰাব বোধহয় এতিয়া ট্ৰেইনটো মানে লেট হৈছে কি ক'ম আৰু আজি বোধহয় 11টামানতহে যাই পাম তো সেইখিনি আৰু নেক্সট শ্বুটবিলাক দেখা পাব দিছ ইজ নলবাৰী ডিম্পুৰ জেগা তো এতিয়া আমি ডিম্পুৰ জেগাত আহি আছোঁ 2,000 years later. তো ৱেলকাম টু বিজিনি এলা মানে আমিৰা বিজিনিত আহি পেলাম তাৰপিছত এলা হেৰা আমাৰ মানে ডাঙৰীয়া ৰুমত যাম তাৰপিছত এলা হেৰা এই কুটি লুৰিষ্টি আৰু ইংলি মিলা নাই এতে তো হেৰা চা বিজিনিত আহি পেলাম বিজিনিত আহি পেলাম তো এলা এর ৰুমত যাম এর ৰুমতে আজি আমি নিনা যাম মানে সেনেকা তো ভিডিঅ' কৈখিনিতে এণ্ডিং কৰক মানে আহি পালোঁ তো Okay, thank you for watching this video. Bye bye.